জীৱনৰ আটাইতকৈ ভয়ংকৰ অনুভৱটো কি জানা? এই পৃথিৱীত ময়ে অকলশৰীয়া, কোনো নাই মোৰ কাষত। এই অনুভৱটোৱে তিল তিলকৈ শেষ কৰি দিয়ে মানুহক। কিন্তু যিসকল লোকে এই অনুভৱটোৰ সুবিধা লৈ দুদিনীয়া ভৰসা দেখুৱাই আঁতৰি যায়, তেওঁলোকতকৈ বিপদজনক আৰু একো নাই। সেইবাবে সাৱধান হোৱাটো ভাল, কাৰণ মন বুজা লোক বহুত কম, কিন্তু কাহিনী শুনা মানুহৰ অভাৱ নাই। ঘাট লগোৱা মলম সকলোৰে ঘৰত নাথাকিব পাৰে, কিন্তু নিমখ ঘৰে ঘৰে থাকে।